কাইলৈ ভেলিডিটি সেশনৰ আগে সম্পূৰ্ণ তথ্য পাম, কিন্তু আজিৰ দিনটোতে খুব উৎসাহজনকভাৱে বিনিয়োগকাৰীসকল আহি ইতিমধ্যে আমাৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। MOU চাইনিং চেৰিমনি তেওঁলোক উপস্থিত আছে আৰু মই ভাবোঁ যে আমি যেনেধৰণে আশা কৰিছিলোঁ তাতকৈ অধিকেই আমি চাইন কৰিবলৈ সক্ষম হ'ম, কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ইন'গ্ৰেল ছেছনত তেখেতে যি উৎসাহপূৰ্ণ বক্তব্য প্ৰদান কৰি আমাৰ বিনিয়োগকাৰীসকলক উৎসাহিত কৰিলে। অসমৰ দায়বদ্ধতাৰ কথা তেখেতৰ বক্তব্য তেনেধৰণে প্ৰকাশ কৰিলে। ইয়ে আমাৰ বিনিয়োগকাৰীসকলক যথেষ্ট উৎসাহিত কৰিছে আৰু সেয়ে বহুকেইজন গ্ল'বেল বিজনেছ লিডাৰে আজি তেখেতসকলৰ বক্তব্যত এনাউন্সমেণ্ট দিছে। অনিল আম্বানী ডাঙৰীয়াই হওক, গৌতম আদানী ডাঙৰীয়াই হওক, মুকেশ আম্বানী ডাঙৰীয়াই হওক বা সজন জিন্দাল ডাঙৰীয়াই হওক, তেখেতসকল যে ফিউচাৰ আসাম ভৱিষ্যতৰ অসম নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা তেখেতসকলে প্ৰকাশ কৰিছে। গতিকে আমি যি আশাৰে এই এডভান্টেজ আসাম 2.0 আয়োজন কৰিছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট ডেডিকেটেডলি আয়োজন কৰিছিলে। আমি ভাবোঁ যে আমি সফলতাৰ দিশে আগুৱাই যাবলৈ সক্ষম হ'ম আৰু আপোনালোকক জনাইছোঁ যে আজিৰ দিনটোত কেন্দ্ৰীয়ভাৱে আমাৰ এই ছামিটত যিসমূহ MOU চাইনিং হোৱাৰ উপৰিও আমাৰ জিলা সদৰসমূহতো আমাৰ MSME ছেক্টৰৰ থলুৱা উদ্যোগীসকলকো আমি এডভান্টেজ আসামৰ লগত সংযোগ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু তেখেতসকলেও MOU চাইন কৰি আছে। প্ৰতিনিধিসকল আহিছে আৰু আহি তেওঁলোকে MOU চাইন কৰিছে। আমাৰ নামৰূপৰ যি মিথানল APL, সেই মিথানলৰ পৰাও বাই প্ৰডাক্ট নিৰ্মাণৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ লগত MOU স্বাক্ষৰ কৰিছে আৰু নলেজ এক্সচেঞ্জৰ ক্ষেত্ৰতো তেখেতসকলে আমাৰ লগত কথা বতৰা পাতিছে। গতিকে MOU চাইনিং মানে কেৱল মাত্ৰ কিমান ধনৰ বিনিয়োগ কৰিব সেইটোৱে নহয়, কেইবাটাও ছেক্টৰত MOU চাইনিং হয়। নলেজ এক্সচেঞ্জৰ ক্ষেত্ৰতে হওক, এনাউন্সমেণ্টৰ ক্ষেত্ৰতে হওক আৰু আমাৰ হেড অফ মিছন যিসকলৰ যোৱা গৌৰৱময় উপস্থিতিয়ে ঝুমুৰ যেনেকৈ বৰ্ণাঢ্য কৰি তুলিলে, আজি তেখেতসকলৰ উপস্থিতিয়ে আমাৰ এডভান্টেজ আসামকো এটা মাত্ৰা প্ৰদান কৰিছে আৰু সেইকাৰণে বিদেশী বিনিয়োগকাৰীসকলো যথেষ্ট উৎসাহিত হৈছে। আমি আশা কৰিম যে যথেষ্ট বিদেশী বিনিয়োগ আমাৰ এডভান্টেজ আসামত। ডাঙৰীয়াই কৈছে যে আমাৰ চৰকাৰে অসমখনক আজি বেলেগ দৃষ্টিভংগীৰে আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছে। এক ইষ্ট। গতিকে সেই যিটো দৃষ্টিভংগী তাতে আমি চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ লগত এটা বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিব পাৰোঁ আৰু ইতিমধ্যে টাটা ছেমিকণ্ডাক্টৰ স্থাপন হোৱাৰ লগে লগে সেই তেনেকুৱা ধৰণৰ এখন যে আন্তৰ্জাতিক বজাৰ, য'ত আমাৰ বিশ্বৰ 30% পপুলেশ্যন উইদিন 3 to 4 আৱাৰ সময়ৰ ভিতৰত আমি আমি কানেক্ট কৰিব পাৰোঁ। গতিকে মোদী ডাঙৰীয়াৰ এই যি বাৰ্তা, এই বাৰ্তাই আজি আমাৰ যি সেমিনাৰ হ'ব, সেই সেমিনাৰখনক যথেষ্ট। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।